নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাই আজি ব্লগটো আৰম্ভণি কৰিছোঁ। আমি ওলাইছোঁ ৰঙাজানৰ দেউ নামঘৰলৈ। এয়া উঠিছে আমাৰ হুনুহঁত আৰু মা ওলাইছে, এয়া দুজন। বলক আপোনালোককো লৈ যাওঁ। আমি ৰাতিপুৱা 9 বজাৰ আগে আগে ঘৰৰ পৰা ওলালোঁ। আজি বতৰটো খুবেই ভাল কৰিছে, বৰষুণটো নাই, ৰ'দো নাই। আজি খুব ভাল লাগিছে মনটো। সেয়ে এই দেউ নামঘৰ তিতাবৰ ৰঙাজানত অৱস্থিত। গড় আলি হৈ যাব লাগে তিতাবৰৰ পৰা। ৰাস্তাৰ কাষতে আছে, গেটখন দেখিবই আপোনালোকে যদি যায়। যিসকলে গৈ পোৱা নাই তেওঁলোকক কৈছোঁ। মই যেতিয়াৰ পৰা গৈছোঁ 4-5বাৰমান গৈছোঁ, মানে প্ৰতি বছৰে যাবলৈ চেষ্টা কৰোঁ। মোৰ খুবেই ভাল লাগে তালৈ গৈ, মনবোৰ কিবা এটা ভাল লাগি আহে। সেয়ে ওলাইছোঁ, আপোনালোককো দেখুৱাই আছোঁ। বলক এতিয়া। মই আকৌ বেবী পেণ্ডেল মাৰি দিছোঁ। কেনেকুৱা লাগিছে? বেবী কেনেকুৱা লাগিছে মোক চোৱাচোন। ভাল লাগিছেনে? এয়া পাই গ'লোহি আমি দেউ নামঘৰ। আপোনালোকক অলপমান দেখুৱাই দিছোঁ গেটখন। আমি গেটৰ সন্মুখতে শৰাইৰ বস্তু, চাকি, ধূপ সকলোবোৰ লৈ ল'লোঁ। এতিয়া আগবাঢ়িছোঁ সকলো। ধুনীয়াকৈ ধুতি পিন্ধি আহিলে দেই। প্ৰথমে আহিয়ে আমি শৰাই বস্তু আগবঢ়াই ল'লোঁ। তাৰপাছত চাকি বন্তি জ্বলাই অলপ সময় ভিতৰত বহিলোঁ, পাঠ শুনিলোঁ মাৰ লগত। মায়ে প্ৰথমবাৰ আহিছে, সেয়ে কাছ দেখা নাই বোলে। ভিতৰৰ ভাগত কুৰ্ম অৱতাৰত কাছ এজনী আছে। যিসকলে গৈ পোৱা নাই, দেখা নাই, মই ভিতৰৰ ভাগত ভিডিঅ' নকৰিলোঁ, মানে বৰ ভাল নালাগে ভিতৰত ভিডিঅ' কৰি থাকিবলৈ। এয়া দেখুৱাই দিছোঁ। এইফালে প্ৰথমে সোমাই আহিছিলোঁ। ইয়াত চবেই সুবিধা আছে। বহুত বেছি ভিৰ হ'লে বাহিৰতো মানুহে চাকি বন্তি জ্বলায়। ইয়াত ফিটা বান্ধে মনোকামনা পূৰ হ'বলৈ। মানুহে ফটো উঠিছে। যিসকলৰ গাঁৱত এতিয়াও কুপন্তি আছে, তেখেতসকলক জন্ম হৈছে। আজি বহুত বেছি মানুহ হোৱা নাই, মানে ভাদ মাহৰ প্ৰতিটো দিনতেই খোলা থাকে এই নামঘৰভাগ। অন্য মাহত বৃহস্পতিবাৰেহে খোলা থাকে, সেয়ে বহুত ভিৰ হয়। আজি ইমান মানুহ নাই, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। কপিমান ফটো উঠি লৈছোঁ। 1:30 বজাত শৰাই ভাঙিলে। আমি প্ৰসাদ খাই পুনৰবাৰ সেৱা জনাই এয়া বাহিৰলৈ ওলাই আহিছোঁ। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু নেদেখাজনে সকলোকে কৃপা দৃষ্টি ৰাখক, তাৰে কামনা কৰিছোঁ। কি এয়া ফুলনি বাগিচা। এয়া নামঘৰৰ ওচৰতে এখন ধাবা আছে, বৰ ধুনীয়া। অলপমান দেখুৱাই দিছোঁ। ইয়াতে সোমাই কিবা এটা খাই লওঁ এতিয়া। কি খাবি? কি খাবি? চালেহে কি পায় বুলি চালে গম পাম, হয় নাই? খাবৰ সময় হোৱালৈকে ওচৰতে থকা এই সৰু সৰু কোঠালিকেইটা চাই লৈছোঁ। ইমান ধুনীয়া লাগিছে। সঁচা কথা ক'বলৈ গ'লে আজিলৈকে মই এনেদৰে ধাবাত সোমাই পোৱা নাই, সেয়ে বহুতেই ভাল লাগিছে। বাহ বাহ, অ'নো কেনেকুৱা লাগিছে? হে অ'নো মই উঠোঁ দেই এবাৰ দেই। হে
ভিডিঅ'টো মই এনেদৰে বনালোঁ আপোনালোকৰ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ ফৰ ৱাচিং বাই বাই খাই দিয়া